নমস্কাৰ বন্ধু বান্ধৱীসকল অসম গভ জব পোৰ্টেললৈ আপোনালোকক স্বাগতম আজি আমি আপোনালোকক আলোচনা কৰিম গভৰ্ণমেণ্টে মুকলি কৰা কেইটামান পদৰ বিষয়ে বন্ধুসকল তাৰ আগতে যদি আপোনালোকে আমাৰ এই চেনেলটোক সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লওক আৰু যদিহে সাবস্ক্ৰাইব কৰিলে ওচৰত যদি বেল আইকন আছে মানে ঘণ্টা আছে তাকো টিপি দিব তাকে আমাৰ প্ৰত্যেকটো নতুন ভিডিঅ প্ৰথম নটিফিকেশ্যন যাতে আপোনালোকৰ ওচৰত পাই গৈ বন্ধুসকল এটো পদ ওলাইছে আপোনালোকৰ নিউক্লিয়াৰ পাৱাৰ কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেড তাক যাক শৰ্ট ফৰ্মত কোৱা হয় NPCIL আৰু ইয়াত আপোনালোকৰ পদটো ওলাইছে এক্সিকিউটিভ 10 টোটেল পোষ্ট ওলাইছে 200 টা আৰু পদসমূহ ভাগ কৰি দিয়া হৈছে UR বাবে 76 EWS বাবে 18 ST বাবে 31 ST বাবে 15 OBC বাবে 16 আৰু ইয়াত কিহত কিমানটা পোষ্ট লৈছে এটো কৈ দিয়া হৈছে মেকানিক্যাল 85 chemical 20 electrical 14 electrician 18 instrument 7 civil 35 industry and fire safety 5 আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচৰা হৈছে বি বা বি টেক কৰা হ'ব লাগিব বা BSc ইঞ্জিনিয়াৰিং 5 ইয়াৰ্ছ আৰু নহয়তো এমটেক কৰা হ'ব লাগিব কিন্তু ইয়াত আপোনালোকৰ 60% মাৰ্ক থকা হ'ব লাগিব আৰু ইয়াত বয়সৰ সীমাটো দিয়া হৈছে এজ লিমিটেডটো দিয়া হৈছে আপোনাৰ জেনেৰেল সকলৰ আৰু EWS সকলৰ বাবে 26 OBC সকলৰ বাবে 29 SC আৰু ST সকলৰ বাবে 31 PWBD বাবে সকলৰ জেনেৰেল সকলৰ বাবে 36 PWBD OBC সকলৰ বাবে 39 PWBD SC আৰু ST সকলৰ বাবে 41 আৰু ইয়াত স্যালাৰিটো দিয়া হৈছে লেভেল 10 হিচাপত 56,100 আৰু ইয়াত এপ্লিকেশন ফিজ দিয়া হৈছে 500 আৰু ইয়াত কোৱা হৈছে যে SC ST কেটেগৰী বা PWD এক্স সাৰ্ভিসমেন বা ডিপেন্ডেন্ট অফ দা ডিফাৰেন্স পাৰ্সোনাল স্কিলছ একশন বা ছোৱালী সকলে কোনো ধৰণৰ ফিজ দিব নালাগিব আৰু ইয়াত এপ্লাই মেথডটো দিয়া হৈছে আপোনালোকৰ অনলাইন দি আপোনালোকে এপ্লাই কৰিব লাগিব আৰু যাৰ আপোনালোকৰ ষ্টাৰ্টিং ডেট দিয়া হৈছে 24 মাৰ্চ 2020 আৰু লাষ্ট ডেট দিয়া হৈছে 2 এপ্ৰিল 2020 আৰু আপোনালোকৰ পেমেন্ট অফ এপ্লিকেশনৰ ফিজ দিয়া লাষ্ট ডেট দিয়া হৈছে 24 মাৰ্চ 2020 পৰা আৰম্ভ হ'ব 2 এপ্ৰিল 2020 লৈকে সো বন্ধু বান্ধৱীসকল এটো আসলে ৰিকুৱাৰমেণ্টৰ বিষয় বন্ধু বান্ধৱী এটো কোৱালিফিকেশন যদি আপোনালোকৰ আছে তেনে আপোনালোকে আবেদন কৰক আৰু যদি নাই সকলোৱে এটো নাথাকিব পাৰে কাৰণ ইঞ্জিনিয়াৰিং ডিগ্ৰী হয় এটোত সকলোৱে নাথাকিবও পাৰে তেনেহলে আপোনালোকে আমাৰ চেনেলটোক চাই থাকিব আমাৰ ভিডিঅসমূহ চাই থাকিব নতুন ভিডিঅ আপলোড হৈ থাকিব অসম গভৰ্ণমেণ্টে বা ভাৰতে মুকলি কৰা পদসমূহৰ বিষয় আপোনালোকে পাই থাকক কোনবা না কোনবা নিশ্চয় আপোনালোকৰ কামত আহিব বন্ধুসকল যদি ভিডিঅ ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু ঘৰতে থাকিব বি সেফ থ্যাংক ইউ